বাহাদুৰি কৰি কি ফাইদা আছে মিছামিছি গতিকে নিজে আমি যিখিনি পাৰিছোঁ সেইখিনি মানে চেষ্টা কৰি যিখিনি কৰিবৰ কাৰণে চেষ্টা কৰে তাৰ মানে বহুত অনুদান আছে মোৰ স্বামীৰ তেখেতে যদি মোক সহায় নকৰিলেহেঁতেন আজি মই এইখিনি এৱাৰ্ড ইমান সুন্দৰ এটা মানে সন্মান মই আজি পাবৰ কাৰণে যোগ্য নহ'লোহেঁতেন গতিকে মই সেইকাৰণে কৈছোঁ আমাৰ যিবিলাক ফিল্ম বনাবৰ কাৰণে উঠি আহে ল'ৰা ছোৱালীবিলাক মনোযোগেৰে কথাবিলাক ভালকৈ শুনিব লাগে বুজিব লাগে শিকিবলৈ যত্ন কৰিব লাগে লাজ কৰিব নালাগে লাজ কৰিলে কোনো মানে এটা শিল্প গঢ়ি উঠিব নোৱাৰে গতিকে এইটো এটা মানে আৰ্থিক দিশতো গোটেই স্বাৱলম্বী হ'ব পৰা এটা শিল্প হয় এই বস্তুটো গতিকে নিজৰ যদি আমি নিজৰ মানুহখিনিয়ে যদি নিজৰ উঠি অহা প্ৰজন্মই যদি নিজৰ কালচাৰবিলাক আৰ্ট এণ্ড কালচাৰবিলাকৰ কথা যদি বুজি নলয় তেওঁলোকে যদি মানে ভালকৈ সংৰক্ষণ কৰিবলৈ চেষ্টা নকৰে গতিকে কেনেকৈ এইবিলাক মানে ভৱিষ্যতৰ প্ৰজন্মই আৰু কেনেকৈ এইবিলাক শিকিব বুজিব দেখিব চিনিব গতিকে এইখিনি কৰিবৰ কাৰণে মই উঠি অহা প্ৰজন্মবিলাকক মানে হাতযোৰ কৰি কৈছোঁ আপোনালোকে ভালকৈ বুজি লওক কথাবিলাক আৰু বুজি লোৱাৰ পিছতহে প্ৰশিক্ষণ নোহোৱাকৈ আপোনালোকে কেতিয়াও মানে এই ইণ্ডাষ্ট্ৰীবিলাকত হাত দিবলৈ চেষ্টা কৰিব নালাগে ভালকৈ বুজক ভালকৈ শিকক শিকি লৈ পেলাই আপোনালোকে এইটো বনাব দেখিব আপোনালোকে বাইদেউ নমস্কাৰ বড়ো বোলছবি বুলিলে ক'লে বড়ো বোলছবি যি নেকি জাগৰণ এই জাগৰণটো আপোনাৰ দিনৰ পৰা আৰু এতিয়ালৈকে আপুনি কি সাল সলনি বা পৰিৱৰ্তন দেখিছে আপুনি কি ক'ব পৰিৱৰ্তন বড়ো ফিল্মৰ বৰ্তমান বড়ো ফিল্মৰ পৰিৱৰ্তনৰ কথা সুধিছে আৰম্ভণিৰ পৰা এতিয়ালৈকে আপুনি কি কি পাৰ্থক্য দেখিছে কি কি অভাৱ অভিযোগ দেখিছে বড়ো বোলছবি বা বড়ো চিনেমাক লৈ আমি যেতিয়া ফিল্মৰ কাম আৰম্ভ কৰিছিলোঁ তেতিয়া 1993তে আমি ফিল্মৰ কাম আৰম্ভ কৰিছিলোঁ আৰু সেইখিনি সময়ত বহুত চালুকীয়া হৈ আছে আমাৰ বড়ো ফিল্মৰ অকল বড়ো ফিল্ম বুলিয়ে নহয় ফিল্ম এছ'চিয়েশ্যন অসমৰ গোটেইবিলাকে মানে চালুকীয়া অৱস্থাতে আছিলে কিন্তু সেইবুলি আমি মানে অলপ চেষ্টা কৰি আমি যেনেকৈ আৰ্টিষ্টবিলাকক বুজাই পৰাই আমাৰ যিবিলাক টীম আছিলে তেখেতসকলে ইমান কষ্ট কৰি আৰ্টিষ্টবিলাকক ইমান সুন্দৰকৈ মানে কেনেকৈ থিয় কেমেৰাৰ সন্মুখত কেনেকৈ থিয় হ'ব লাগে কেনেকৈ কিবা ডাইলগবিলাক যেন কেনেকৈ মানে ক'ব লাগে তেখেতসকলে বহুত কষ্ট কৰিছে ডাইৰেক্টৰসকলে সেই তেনেকৈ আমাৰ মানে আৰম্ভ হ'ল লাহে লাহে আমি কেইবাখনো ফিল্ম কৰিলোঁ হ'লেও বহুতখিনি কষ্ট কৰিব লগা হৈছে একমাত্ৰ আমাৰ কোনো মানে প্ৰশিক্ষণ নাই আমাৰ আৰ্টিষ্টবিলাকৰ কোনো প্ৰশিক্ষণ নাই গতিকে তেখেতসকলে কেনেকৈ ক'ত থিয় হ'ব লাগে কিবা হ'লে হিণ্টছ দিলে বুজিয়ে নাপায় এনেকৈ কৰি মানে বহুতখিনি মানে আমি কষ্ট কৰি সেই ফিল্মকেইটা আমি বনালোঁ তাৰপিছত এতিয়া আহি কিন্তু এতিয়া দেখিছোঁ এইখিনি সময়ত এতিয়া যিবিলাক মডাৰ্ণ মানে ইনষ্ট্ৰুমেণ্টবিলাক ওলাইছে আমাৰ যেতিয়া আমি ভিডিঅ' ফিল্মে কৰিছিলোঁ আমি VHSতে কৰিছিলোঁ এই VHSত কৰাৰ কাৰণে আমাৰ যিবিলাক ফিল্ম কৰিলোঁ আমাৰ এতিয়া কোৱালিটিবিলাক বহুত ল' কোৱালিটি হৈ এতিয়া সেইবিলাক চব ৰিলবিলাক নষ্ট হৈ গ'লে আমি সংৰক্ষণ কৰি পেলাই ৰাখিব নোৱাৰিলোঁ যিবিলাক ফিল্ম আমি কৰিছিলোঁ সেইকাৰণে বৰ্তমান আমি সেই ফিল্মবিলাকক প্ৰদৰ্শন কৰিবলৈ মানে সুবিধাই নাপাওঁ আৰু এতিয়া সুবিধা মানে নষ্ট হৈ গ'ল কেছেটবিলাক নষ্ট হৈ গ'ল কোনো সংৰক্ষণৰ ব্যৱস্থা নাছিলে সেইখিনি সময়ত এতিয়াতো তেনেকুৱা নহয় এতিয়া যিবিলাক মানে নতুন চামৰ যিবিলাক ফিল্ম কৰিবৰ কাৰণে ওলাই আহিছে প্ৰডিউচাৰবিলাক ডাইৰেক্টৰবিলাক তেখেতসকলে কিন্তু বহুতখিনি মানে আধুনিক বস্তুবিলাকক ব্যৱহাৰ কৰিবলৈ সুবিধা পাইছে আৰু সেইকাৰণে তেখেতসকলে এতিয়া আমাৰ সময়ত কৰাতকৈ বেছি উন্নত মানৰ ফিল্মবিলাক মানে তৈয়াৰ হ'বলৈ ধৰিছে সেইটো এটা বৰ ভাল দিশৰ ভাল শুভ দিশ বুলি ধৰিব পাৰে আৰু মই ভাবোঁ এনেকৈ আমাৰ এনেকুৱা ফিল্ম এছ'চিয়েশ্যন ক্ৰিয়েট হৈ তেখেতসকলে যদি এনেকুৱা ধৰণৰ
অনুষ্ঠান প্ৰতিষ্ঠানবিলাক পাতে নিশ্চয় উঠি অহা প্ৰজন্মই অনুপ্ৰেৰণা পাব আৰু এই শিল্পটোৰ প্ৰতি আগ্ৰহ বাঢ়ি তেখেতসকলে আগুৱাই আহিব ভাল ফিল্ম প্ৰস্তুত কৰিবৰ কাৰণে। সেইকাৰণে মই কৈছোঁ অলপ আগতে মিটিঙত যিবিলাক তেখেতসকলে ফিল্ম কৰোঁতে সহজ কথাটোতো নহয়েই, হ'লেও মানে প্ৰদৰ্শন কৰাটোহে বেছি কষ্টকৰ হয়, কাৰণ আমাৰ কোনো সুবিধা নাই। আমি ফিল্ম কৰিলোঁ, গাঁৱে গাঁৱে টীমবিলাকক মানে গঠন কৰি 2জন 3জন মানুহ এনেকৈ লগাই আমি গাঁৱে গাঁৱে ফিল্মবিলাক কিবা কৰিবৰ কাৰণে প্ৰদৰ্শন কৰিবৰ কাৰণে পঠিয়াইছিলোঁ। আৰু বহুত দিগদাৰী হয়, ভিতৰৰ গাঁওবিলাকত কাৰেণ্ট নাথাকে, আমি জেনেৰেটৰ পৰ্যন্ত প্ৰজেক্টাৰ পৰ্যন্ত আমি মানে নিজৰ ফালৰ পৰা নি এই প্ৰদৰ্শন কৰিছিলোঁ আমি চিনেমাবিলাক। তেনেকুৱা ধৰণৰ অসুবিধা, কিমান অসুবিধাৰ মাজত আমি চিনেমা কৰি আহিলোঁ, এতিয়া ভাবিলে কিবা আচৰিত যেনহে লাগে মোৰ। কিন্তু এতিয়া নতুন প্ৰজন্মবিলাকে যিবিলাকে বহুত সুবিধা পাইছে তেখেতসকলে, সেইকাৰণে মই কৈছোঁ সৰু সৰু যদি জিলা ভিত্তিত কেইটামান এইটো কি কয় মিনি চিনেমা হল যদি তৈয়াৰ কৰিব পাৰে, বনাব পাৰে, তেনেকৈ হ'লে গোটেই উঠি অহা নতুন আমাৰ সেই প্ৰডিউচাৰ ডাইৰেক্টৰবিলাকে সুবিধা পাব আৰু তেখেতসকলৰ হাতলৈ পইচা পাতিও তেনেকৈ আহিব। পইচাটোতো ফিৰত পাবই লাগিব, নহ'লে নেক্সট কেনেকৈ ফিল্ম আকৌ এটা বনাবৰ কাৰণে কিমান এটা অসুবিধা হয়। কিন্তু আমাৰ সময়ত সেইখিনি বস্তুটো নাহিছিলে। কিমান মানে এই দেখুৱাবলৈ যোৱা আমাৰ টীমৰ মানুহবিলাকে মানে তেওঁলোকে পাইৰেচি কৰি পেলাই সেইবিলাক কেছেটবিলাক বিক্ৰী কৰি থৈ আহিছিলে আৰু বহুত মানে ডুপ্লিকেট হৈ গৈছিলে সেইখিনি সময়ত। কিন্তু এতিয়া বহুতখিনি মানে ভাল ব্যৱস্থা আহিছে, গতিকে এই মিনি চিনেমা হলৰ ব্যৱস্থা কৰিলে বহুত উপকাৰ হ'ব। গতিকে আৰু যদি একাডেমি হেৰি ফিল্ম একাডেমি যদি বনোৱা হয়, গতিকে তেতিয়াহ'লে আমাৰ সেই নতুন চামৰ ল'ৰা ছোৱালীবিলাক নিশ্চয় ভালকৈ শিকিব পাৰিব, ফিল্ম কি বস্তু, কেনেকুৱা বনায়, কেনেকুৱা কি হয়, নতুনকৈ ভালকৈ শিকি বুজি লৈ তেখেতসকলে উন্নত মানৰ ফিল্ম বনাবৰ কাৰণে পাৰিব ভাল কৰি। সেইকাৰণে মই কৈছোঁ আপোনালোকে প্ৰচেষ্টাবিলাক হাতত লওক, ল'লে আমাৰ নিজৰ ভিডিঅ' ফিল্ম অকল বড়োসকলৰ ফিল্মবিলাক বনাইহে, কিন্তু সাধাৰণ জনতাই চাবলৈ সুবিধা নাপায় চিনেমা হলৰ কাৰণে। আচলতে এনেকৈতো আমাৰ ফিল্মবিলাক বা গুৱাহাটী বা ডিব্ৰুগড় কিবা অসমৰ ভিতৰতে ডাঙৰ ডাঙৰ চহৰবিলাকতো কেতিয়াও মানে প্ৰদৰ্শন নহয়। কাৰণ ইয়াৰ মাজতে মই আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ, বৰ্তমান যি আমাৰ বড়ো চিনেমা প্ৰডাকশ্যন হৈ আছে, সেই বড়ো চিনেমা প্ৰডাকশ্যন যি হৈ আছে তাৰ যি নেকি আমাৰ বড়োৰ যি নেকি স্বজাতীয় পৰম্পৰাগত সেইখিনি বস্তু আপোনাৰ নজৰত ৰক্ষা কৰা দেখিছেনে দেখা নাই, বা দেখি পোৱাটোতো আমি ধৰি ৰাখিব লাগিব, সেইকাৰণে আপুনি কি উপদেশ দিব? কি কৈছে ভালকৈ বুজি পোৱা নাই। তাৰমানে আমি বড়ো চিনেমা বনাম, নিজৰ এটা স্বজাতীয় এটা আমাৰ ট্ৰেডিশ্যন আছে, কালচাৰ আছে, এই কালচাৰটো ধৰি ৰাখিবৰ কাৰণে, ট্ৰেডিশ্যনটো ধৰি ৰাখিব, পৰম্পৰাগতটো আমি ধৰি ৰাখিবৰ কাৰণে আমি কি কৰা উচিত, বা বড়ো আৰ্টিষ্ট এছ'চিয়েশ্যনে এই বিষয়ত কি কৰা উচিত, আপোনাৰ উপদেশ কি হ'ব? সেইটোকেতো মই কৈ আছোঁ, যেতিয়া প্ৰস্তুত কৰাতকৈ প্ৰদৰ্শন কৰাৰ ওপৰত বেছি মানে গুৰুত্ব দিব লাগে। আচলতে প্ৰদৰ্শন কৰিলেহে ৰাইজে মানে দেখিব আমাৰ বড়োৰ কালচাৰটো কেনেকুৱা কি। বহুতেই আমি বড়ো হ'লেও নিজৰ কালচাৰটোৰ কথাই ভালকৈ বুজি নাপাওঁ, বহুতেই বুজি নাপায়। কিন্তু এইটো কৰিলে যদিহে মিনি চিনেমা হলবিলাক কৰে বা এই যে কিবা একাডেমিবিলাক প্ৰস্তুত কৰে, নিৰ্মাণ কৰে, তেতিয়াহ'লে এই উঠি অহা ল'ৰা ছোৱালীবিলাকেতো ভালকৈ বুজিব, শিকিব কেনেকুৱা কি কৰিব লাগে। তেখেতসকলে এটা বস্তু সদায় বনাবলৈ কাৰণে বা উদ্যোগ এটা গঢ়িবৰ কাৰণে আচলতে প্ৰশিক্ষণ লাগে সকলোকে। প্ৰশিক্ষণ নহ'লে কোনো এটা ভাল বস্তু তৈয়াৰ হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। গতিকে এই বড়ো ভিডিঅ' ফিল্ম বুলিয়ে নহয়,
তেখেতলে বহুত আছে এনেকুৱা ধৰণৰ থিয়েটাৰ বা কিবা ইয়াতেতো প্ৰশিক্ষণ লাগিব কাৰণ এক্টিং মানে চব এক্টিং আৰু এইবিলাক তাতে কোনো প্ৰশিক্ষণ নোহোৱাকৈ ষ্টেজত উঠিলে বা কেমেৰাৰ সন্মুখত আহিলে আমি কেতিয়াও তাৰ পৰা ভাল ফলাফল আশা কৰিব নোৱাৰোঁ গতিকে এইটো মানে কৰিবৰ কাৰণে মই আজি তেখেতসকলৰ উদ্যোক্তাসকলক প্ৰডিউচাৰ ডাইৰেক্টৰসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে এই কামখিনি মিনি চিনেমা হল আৰু একাডেমীৰ কথাটো চিন্তা কৰক। আৰু তাৰ মাজতে এটা প্ৰশ্ন, আপুনি প্ৰথমবাৰত কি চিনেমা বনাইছিল? প্ৰথমবাৰত আপুনি কি চিনেমা বনাইছিল? প্ৰথমবাৰতে আমি বড়ো ফিল্মে বনাইছোঁ কিন্তু গৰ্বনী মিজিং বুলি 93 গৰ্বনী মিজিং আজিলৈ মানে কেইখনমান চিনেমা আজিলৈ মোৰ এতিয়া হিচাপটো মনত নাই দেই 18খনমান হ'ব 18খনমান বড়ো ভিডিঅ' ফিল্ম বনাইছোঁ এনেকুৱা কৰিছোঁ আমি মানে যিবিলাক বনাইছিলোঁ গোটেইকেইটা অল আছামৰ চুকে কোণৰ ল'ৰা ছোৱালীবিলাকক আমি মাতিব যোৱা নাই তেখেতসকলক এটা প্ৰচাৰ কৰিছিলোঁ তেখেতসকলে নিজে নিজে আহি আমাৰ ওচৰত মানে আমি এক্টিং কৰিবলৈ কাৰণে সুবিধা পাম নে নাপাম নে ইমান আগ্ৰহী নহয় সঁচাকৈ আমাৰ বড়ো ল'ৰা ছোৱালীবিলাকে যি কিবা ক'লে মানে খুব ভালকৈ কথাবিলাক শুনিলে আৰু আমিতো আমাৰ নিজৰ ঘৰতে প্ৰডাকশ্যন চেণ্টাৰটো খুলিছিলোঁ গতিকে গোটেই তাতে 30জন 40জন ল'ৰা ছোৱালী আমাৰ লগত থাকে একেলগে ফেমিলি মেম্বাৰৰ নিচিনা তাতে খাই বৈ তাতে থাকে ফূৰ্তি হৈ ৰিহাৰ্চল পৰ্যন্ত কৰে চব ধৰণৰ বস্তু আমি ঘৰতে তৈয়াৰ কৰিছিলোঁ আৰু এনেকুৱা আছিলে ইমান বেলেগ বেলেগ ঠাইৰ পৰা ল'ৰা ছোৱালীবিলাক আহে কোনো এটা তেখেতসকলে বেয়া ব্যৱহাৰ বেয়া কিবা আমি কোনোদিন দেখা নাপালোঁ তেখেতসকলৰ পৰা কোনোবা চৰিত্ৰৰ স্খলনো নহয় একো নহয় ইমান সুন্দৰকৈ এডজাষ্ট কৰি পেলাই থাকে আজিলৈ বহুত বছৰ মানে এনে বহি থকা যেন দেখা পালোঁ মানে চিনেমা জগতৰ পৰা আঁতৰি থকা যেন দেখা পাইছোঁ আৰু আগলৈ আকৌ মানে ফিল্ম বনোৱাৰ কিবা ভাবোঁ কিন্তু এতিয়া আমাৰ বয়স হৈ গ'লগৈ গতিকে এতিয়া মই 74 ইয়াৰ্ছ ৰানিং হৈছে গতিকে ইমান এতিয়া শক্তিও নাই ধৰকচোন বহুত কষ্ট হয় যেনেকৈ আমি খেতি বাতি কৰোঁ নহয় তেনেকুৱা ধৰণৰে একেই কষ্ট হয় ফিল্ম মানে বোলে মানুহে চায়ে খালি আনন্দ পায় সেইখিনি নহয় কিন্তু বনোৱাজনৰ যে কিমান কষ্ট তাত সোমাই থাকে কষ্ট স্বীকাৰ কৰিব লগা হয় আৰু কিমান মানুহবিলাকৰ লগত এডজাষ্ট কৰিব লগা হয় গোটেই চুকে কোণৰ পৰা আনি আমি কোনো মানে স্বনামধন্য শিল্পীবিলাকক আমি লোৱা নাছিলোঁ গায়ক হওক এক্টিং কৰা এক্টৰ এক্ট্ৰেছ হওক চব ভিতৰৰ গায়ক গায়িকাবিলাকো আহি পেলাই আমাৰ লগত ষ্টুডিঅ' কেনেকুৱা ৰেকৰ্ডিং হয় নাজানিছিলে বেচেৰা আমাৰ লগতহে কিছুমানে প্ৰথম দেখিছে ষ্টুডিঅ'ত কেনেকৈ গান ৰেকৰ্ডিং ভালকৈ ৰিহাৰ্চেল ঘৰতে ৰিহাৰ্চেল কৰে আৰু এইটোতো সেইখিনিতো বাদেই আমি ঘৰতে এডিটিং কৰা মিউজিক ইনচাৰ্ট কৰা ডাবিং কৰা সকলোবিলাক সুবিধা আমি নিজৰ ঘৰতে সৰুকৈ হ'লেও মানে আমি যেনে তেনেকৈ হ'লে বনাই লৈছিলোঁ মালা দৈমাৰী নাম বড়ো ফিল্মৰ জগতত মানে আমাৰ ৰাইজৰ ওচৰত এটা সুকীয়া নাম আছে ৰাইজক কি ক'ব আজি ৰাইজক সেইটো মই নিজে মানে বাহাদুৰি নকৰোঁ হাচল কৰে আৰু এইটোতো সেইখিনিতো বাদেই আমি ঘৰতে এডিটিং কৰা মিউজিক ইনচাৰ্ট কৰা ডাবিং কৰা সকলোবিলাক সুবিধা আমি নিজৰ ঘৰতে সৰুকৈ হ'লেও মানে আমি যেনে তেনেকৈ হ'লে বনাই লৈছিলোঁ মালা দৈমাৰী নাম বড়ো ফিল্মৰ জগতত মানে আমাৰ ৰাইজৰ ওচৰত এটা সুকীয়া নাম আছে ৰাইজক কি ক'ব আজি ৰাইজক সেইটো মই নিজে মানে বাহাদুৰি নকৰোঁ বাহাদুৰি কৰি কি ফাইদা আছে মিছামিছি গতিকে নিজে আমি যিখিনি পাৰিছোঁ সেইখিনি মানে চেষ্টা কৰি যিখিনি কৰিবৰ কাৰণে চেষ্টা কৰে তাৰ মানে বহুত অনুদান আছে মোৰ স্বামীৰ তেখেতে যদি মোক সহায় নকৰিলেহেঁতেন আজি মই এইখিনি এৱাৰ্ড ইমান সুন্দৰ এটা মানে সন্মান মই আজি পাবৰ কাৰণে যোগ্য নহ'লোহেঁতেন গতিকে মই সেইকাৰণে কৈছোঁ আমাৰ যিবিলাক ফিল্ম বনাবৰ কাৰণে উঠি আহে ল'ৰা ছোৱালীবিলাক মনোযোগেৰে কথাবিলাক ভালকৈ শুনিব লাগে বুজিব লাগে শিকিবলৈ যত্ন কৰিব লাগে লাজ কৰিব নালাগে লাজ কৰিলে কোনো মানে এটা শিল্প গঢ়ি উঠিব নোৱাৰে গতিকে এইটো এটা মানে আৰ্থিক দিশতো
গোটেই স্বাৱলম্বী হ'ব পৰা এটা শিল্প হয় এই বস্তুটো। গতিকে নিজৰ যদি আমি নিজৰ মানুহখিনিয়ে যদি নিজৰ উঠি অহা প্ৰজন্মই যদি নিজৰ কালচাৰবিলাক আৰ্ট এণ্ড কালচাৰবিলাকৰ কথা যদি বুজি নলয়, তেওঁলোকে যদি মানে ভালকৈ সংৰক্ষণ কৰিবলৈ চেষ্টা নকৰে, গতিকে কেনেকৈ এইবিলাক মানে ভৱিষ্যতৰ প্ৰজন্মই আৰু কেনেকৈ এইবিলাক শিকিব, বুজিব, দেখিব, চিনিব। গতিকে এইখিনি কৰিবৰ কাৰণে মই উঠি অহা প্ৰজন্মবিলাকক মানে হাতযোৰ কৰি কৈছোঁ, আপোনালোকে ভালকৈ বুজি লওক কথাবিলাক। আৰু বুজি লোৱাৰ পিছতহে প্ৰশিক্ষণ নোহোৱাকৈ আপোনালোকে কেতিয়াও মানে এই ইণ্ডাষ্ট্ৰীবিলাকত হাত দিবলৈ চেষ্টা কৰিব নালাগে। ভালকৈ বুজক, ভালকৈ শিকক, শিকি লৈ পেলাই আপোনালোকে এইটো দেখিব, আপোনালোকে এটা স্বাৱলম্বী হৈ যাব। আৰু মানে এটা মানে উদ্যোগ, এটা প্ৰকাণ্ড উদ্যোগ এটা গঢ়িবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগিব। আপোনালোকে যদি চেষ্টা নকৰে, কোনে চেষ্টা কৰিব উঠি অহা? এতিয়া নিজৰ নিজৰ জাতীয় ভাষাৰ ফিল্মবিলাক, জনজাতীয় ফিল্মবিলাকটোতো বেলেগেতো নাচায়ে। গতিকে আমিবিলাকেই নিজৰ ভিতৰতে সেইখিনিতো সুবিধাটো কৰি ল'ব লাগিব। আৰু আমাৰ যিবিলাক আৰ্ট এণ্ড কালচাৰবিলাক আমি কৰিছোঁ, এইবিলাক শুদ্ধ হৈছে না নাই আমাৰ যেতিয়া উঠি অহা কিবা বয়সস্থ লোকসকলে, বিজ্ঞ লোকসকলে নিজৰ আৰ্ট এণ্ড কালচাৰৰ কথাখিনি তেখেতসকলে ভালকৈ বুজি পায়। এতিয়া চাব পাৰিলেহে তেখেতসকলে আমাক শুধৰণি কৰি দিব পাৰিব। গতিকে আমাৰ ফিল্মবিলাক যদি দেখুৱাবৰ কাৰণে কোনো ব্যৱস্থাই নাথাকে, কেনেকৈ তেতিয়াহ'লে এইটো বুজি পাব? তেখেতসকলে আমাক তেতিয়া ক্ৰিটিচাইজ, এটা বস্তু হয় ক্ৰিটিচাইজ নাথাকিলে সেই বস্তুটো কেতিয়াও শুধৰণি নহয়। গতিকে ক্ৰিটিচাইজ লাগিবই। ক্ৰিটিচাইজ কৰিলে বেয়া পাব নালাগে। এতিয়া মই কৰিছোঁ, কি কি বেয়া হৈছে মোৰ, কি ভাল হৈছে মোৰ, সেইখিনিতো মানে ক্ৰিটিচাইজ কৰিলেহে আমি অনুভৱ কৰিব পাৰিম, হয় এনেকুৱাটো হৈছে। আৰু কিবা যদি কৰিব লগা হ'ল ভাল বিজ্ঞ লোকৰ পৰা আমি তেখেতসকলৰ পৰা জানি ল'ব লাগে কিছুমান কথা। গতিকে মই সেইকাৰণে উঠি অহা চামক মই আদৰণি জনাইছোঁ। এই শিল্পটোৰ প্ৰতি আপোনালোকে আগ্ৰহী হওক আৰু ভৱিষ্যতে আপোনালোকে এটা প্ৰকাণ্ড শিল্প এটা গঢ়ি আপোনালোকে স্বাৱলম্বী হ'বৰ কাৰণে একদম মানে পাৰ্গত হৈ উঠিব আপোনালোকে।